রাইজর দল জিন্দাবাদ। সরকারি প্রতিশ্রুতি পালন করার দাবি ন্যায্য দাবি। ন্যায্য দাবি মানিল। ন্যায্য দাবি মানিল। নিযুক্তির প্রতিশ্রুতি পালন করার দাবি ন্যায্য দাবি। ন্যায্য দাবি মানিল। সরকারের ভুয়া প্রতিশ্রুতির বিরুদ্ধে ছাত্র যুব এক হোক। সরকারি ভুয়া প্রতিশ্রুতির বিরুদ্ধে ঐক্যবদ্ধ হয়ে সরকারের মিথ্যাচারের বিরুদ্ধে তীব্র গণ আন্দোলন করি। সরকারের ভুয়া প্রতিশ্রুতি নচলিব। চাকরি সংক্রান্ত সরকারি প্রতিশ্রুতি পালন করার দাবি ন্যায্য দাবি। চাকরি সংক্রান্ত সরকারি প্রতিশ্রুতি পালন করার দাবি ন্যায্য দাবি। ন্যায্য দাবি মানিল। ন্যায্য দাবি মানিল। সরকারের মিথ্যাচারের বিরুদ্ধে ছাত্র যুব এক হোক। সরকারের মিথ্যাচারের বিরুদ্ধে গণতন্ত্রপ্রেমী রাইজ এক হোক। ঐক্যবদ্ধ হয়ে সরকারের ভুয়া প্রতিশ্রুতির বিরুদ্ধে তীব্র গণ আন্দোলন করি। ইনকলাব জিন্দাবাদ। রাইজর দল জিন্দাবাদ। জিন্দাবাদ রাইজর দল জিন্দাবাদ। সরকার হায় হায় সরকার হায় হায়। জিন্দাবাদ রাইজর দল জিন্দাবাদ। চাকরি দিব লাগিব। চাকরি দিব লাগিব। পালন কৰিব লাগিব। চৰকাৰী প্ৰতিশ্ৰুতি পালন কৰিব লাগিব। প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা চৰকাৰ হায় হায়। প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা হিমন্ত বিশ্ব চৰকাৰ হায় হায়। ইনসাফ জিন্দাবাদ। প্ৰতিশ্ৰুতি দিলে নহ'ব। প্ৰতিশ্ৰুতি দিলে নহ'ব। জীৱনৰ সংস্থাপন দিব লাগিব। জীৱনৰ সংস্থাপন দিব লাগিব। ইনসাফ জিন্দাবাদ। ইনসাফ জিন্দাবাদ। গণি 1 লাখ চাকৰি নিযুক্তি দিম বুলি হিমন্ত বিশ্ব সদনে ঘোষণা কৰিছিল, কিন্তু 10 মে পাবহি হ'ল। কিন্তু কোনো ধৰণৰ এতিয়ালৈ 1 লাখৰ তেওঁ নিযুক্তি দিব পৰা নাই। বৰঞ্চ তেওঁ উল্লেখ কৰিছে 60,000 আবেদন ইতিমধ্যে সম্পূৰ্ণ হৈছে। 2016 চনত বিজেপি দলে যেতিয়া বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে তেতিয়া কৈছিলে যে 26 লাখ নিবনুৱা আছে অসমত, আৰু এই 26 লাখ নিবনুৱাক তেওঁলোকে সম্পূৰ্ণৰূপে নিযুক্তি দিয়ে। এইটো আছিলে 2016 চনত 26 লাখ নিবনুৱাক নিযুক্তি দিয়াটো বিজেপি দলৰ এটা প্ৰধান প্ৰতিশ্ৰুতি। 2016 চনৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে এজনো নিবনুৱাক নিযুক্তি দিব নোৱাৰে। 2021 চনৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে প্ৰত্যেক বছৰত এইবাৰ 1 লাখকৈ নিবনুৱাক নিযুক্তি দিব, আৰু এবছৰত তেওঁলোকে নিবনুৱাক 1 লাখকৈ নিবনুৱাক তেওঁলোকে প্ৰতিক্ৰিয়া। অসম বিধানসভাত তেওঁলোকে ক'লে, অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ক'লে যে অহা 10 মে তাৰিখৰ ভিতৰত গণি 1 লাখ নিবনুৱাক অসমত নিযুক্তি প্ৰদান কৰা হ'ব। কিন্তু দুৰ্ভাগ্যৰ কথা, এতিয়ালৈকে 15,351জন মাত্ৰ প্ৰাৰ্থীৰ কাৰণে এতিয়ালৈকে বিজ্ঞাপন দিয়া হৈছে। অথচ মুখ্যমন্ত্ৰীয়ে কৈছে যে 60,000 বিজ্ঞাপন পদৰ কাৰণে বিজ্ঞাপন তেওঁ মুকলি কৰি দিছে। 60,000 পদ নহয়, 15,351টা পদৰ কাৰণে এতিয়ালৈকে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে, আৰু এটাও পদত এতিয়ালৈকে নিযুক্তি দিয়া হোৱা নাই। যদি যোৱা 8 মাহত তেওঁলোকে এটাও পদত নিযুক্তি দিব নোৱাৰিলে, অহা 2 মাহ আৰু এদিন সময় বাকী আছে। 10 মেলৈ এবছৰ হ'বৰ কাৰণে 2 মাহ এদিন বাকী আছে। এই 2 মাহ এদিনত তেওঁলোকে 1 লাখ নিবনুৱাক নিযুক্তি দিব বুলি আমি বিশ্বাস কৰিব পাৰোঁনে? ধৰ্মীয় ৰাজনীতি কৰিছে, আৱেগৰ ৰাজনীতি কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, ৰাষ্ট্ৰীয়তাবাদৰ নামত ভুৱা প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, আৰু এনেকৈ তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মূল অৰ্থনৈতিক বিষয়বিলাকৰ পৰা ৰাইজক আঁতৰত ৰাখিছে। সেইকাৰণে 1 মাৰ্চ তাৰিখৰ পৰা ৰাইজৰ দলে আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইবাৰ আমি বিজেপি দলক এৰি নিদিওঁ। এইবাৰ তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি নিবনুৱাসকলক প্ৰবঞ্চনা কৰিব নোৱাৰিব। 10 মে তাৰিখৰ ভিতৰত 1 লাখ নিবনুৱাক নিযুক্তি দিবই লাগিব।
এই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তেওঁলোকক বাধ্য কৰিবৰ কাৰণে এই আন্দোলন আৰম্ভ হৈছে। এই আন্দোলন প্ৰত্যেক সপ্তাহতে চলিব। বিধানসভাত ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক হিচাপে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। প্ৰত্যেক দিনে এই বিষয়টোক লৈ মাত মতা হ'ব আৰু চৰকাৰক 10 মে' তাৰিখৰ ভিতৰত 1 লাখ নিবনুৱাক নিযুক্তি দিবৰ কাৰণে বাধ্য কৰিবৰ কাৰণে আমি সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। 10 মে'লৈকে বেছি সময়সীমা নাই। মই বাৰম্বাৰ কৈছোঁ যে 10 মে'লৈকে মাত্ৰ 2 মাহ এদিন সময় বাকী আছে। 30 দিনকৈ যদি মাহেকত ধৰোঁ তেতিয়াহ'লে 2 মাহ এদিন সময় বাকী আছে। 2 মাহ এদিন সময়ৰ ভিতৰত কেতিয়া তেওঁলোকে 1 লাখ পদৰ কাৰণে বিজ্ঞাপন দিব, কেতিয়া তেওঁলোকে ইণ্টাৰভিউ পাতিব, কেতিয়া তেওঁলোকে পৰীক্ষাবিলাক অনুষ্ঠিত কৰিব, কেতিয়া তেওঁলোকে নিযুক্তি দিব। গতিকে এইবিলাক সম্পূৰ্ণৰূপে প্ৰবঞ্চনা আকৌ এবাৰ কৰিব খুজিছে আৰু এইবাৰ কোনোপধ্যে বিজেপি চৰকাৰক আমি প্ৰবঞ্চনা কৰিবলৈ অনুমতি নিদিওঁ আৰু সেইকাৰণে এনেকৈ আমি প্ৰত্যেক সপ্তাহতে আন্দোলন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি আন্দোলন কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। মই এই মুহূৰ্তত অসমৰ সকলো জাতীয় সংগঠনক, অসমৰ সকলো বামপন্থী সংগঠনক, অসমৰ সকলো জনগোষ্ঠীয় সংগঠনক, অসমৰ সকলো বিৰোধী দলক সকলোকে আহ্বান জনাইছোঁ যে আমি এই মূল অৰ্থনৈতিক বিষয়বিলাকলৈ সকলো ঘূৰি আহিব লাগে। ধৰ্মীয় ৰাজনীতি যথেষ্ট পৰিমাণে হ'ল, সাম্প্ৰদায়িক ৰাজনীতি অসমত আৰু ভাৰতবৰ্ষত যথেষ্ট পৰিমাণে হ'ল, জাতিটোক ভাগ ভাগ কৰি পেলোৱা হ'ল, কিন্তু মূল অৰ্থনৈতিক বিষয়বিলাকৰ মীমাংসা কৰা নহ'ল। সেইকাৰণে এই মুহূৰ্তত আমি বিজেপি চৰকাৰে যাতে 1 লাখ নিবনুৱাৰ নিযুক্তিৰ প্ৰধান তেওঁলোকৰ এটা প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিটো যাতে পূৰণ কৰে তাৰ কাৰণে বাধ্য কৰিবৰ কাৰণে এই আন্দোলন আৰম্ভ কৰিছোঁ। এই আন্দোলন চলাই যাম আৰু এই আন্দোলন তেতিয়ালৈকে চলাই যাম যেতিয়ালৈকে তেওঁলোকে প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱাক নিযুক্তি প্ৰদান নকৰিব। পূৰ্ব চৰকাৰৰ দিনত যিবিলাক পৰীক্ষা হৈছিলে, নিযুক্তি পৰীক্ষা, সেইবিলাক সম্পূৰ্ণ বেমেজালি হ'ল। তাত নিযুক্তি নহ'লে পুনৰবাৰ কৈছে তেখেতলোকে যে 60,000 তেখেতলোকে নিযুক্তি দিলে, কিন্তু ক'ত দিলে দেখা পোৱা নাই। আপোনালোকে সকলোৱে জানে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এটাও পদত নিযুক্তি দিব নোৱাৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, APDCL এটাৰ পাছত আনটো যদি মই কৈ যাওঁ, এটা পদত তেওঁলোকে আমি দেখিছিলোঁ যে এটা পদত তেওঁলোকে নিযুক্তি দিবৰ কাৰণে বিজ্ঞাপন দিছিলে, কিন্তু একো এটা ডিপাৰ্টমেণ্টতে তেওঁলোকে নিযুক্তি দিব নোৱাৰে। কেলৈ নিযুক্তি দিব নোৱাৰিলে? তাৰ কাৰণটো হ'ল যে প্ৰত্যেকটো ইণ্টাৰভিউতে কেলেংকাৰী সংগঠিত হ'ল আৰু প্ৰত্যেকটো ইণ্টাৰভিউতে কেলেংকাৰী সংগঠিত কৰাৰ পাছত প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ নিযুক্তি বন্ধ কৰি দিয়া হ'ল। এতিয়া বিজেপি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতো পুলিচৰ ইণ্টাৰভিউ পতা হৈছে, কিন্তু সকলোৱে সন্দেহ কৰি আছে যে পুলিচৰো যেন চাকৰিবিলাক যেন তেওঁলোকে নিযুক্তি নিদিব, আকৌ যেন ক'ৰবাত কেলেংকাৰী সংগঠিত হৈছে বা হ'ব, আৰু যিটো কাৰণত এতিয়া নিযুক্তি দিবৰ কাৰণে চৰকাৰ কোনোপধ্যে সাজু নহয়। গতিকে এই মুহূৰ্তত আমি বিজেপি চৰকাৰক বাধ্য কৰিবৰ কাৰণে, হয় আমি বাধ্য কৰিবৰ কাৰণে, আৰু নিযুক্তিৰ যি প্ৰতিশ্ৰুতি তাৰ পৰা যাতে পলায়ন কৰিব নোৱাৰে, প্ৰবঞ্চনা কৰিব নোৱাৰে, ঠগিব যাতে অসমৰ মানুহক নোৱাৰে, তাৰ কাৰণে আমি বাধ্য কৰিবৰ কাৰণে এই ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিছোঁ। এই আন্দোলনৰ নাম দিছোঁ আমি নিযুক্তি আন্দোলন। তেতিয়ালৈকে এই নিযুক্তি আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে বছৰে বছৰে 1 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰি নাযাব। আৰু অন্য এটা প্ৰসংগ সুধিছোঁ, শিৱসাগৰ সমষ্টি আপুনি বিধায়ক, আপোনাৰ সমষ্টি হোৱা স্বত্তেও কিন্তু তাত কেৱল ৰাইজৰ দলে কেৱল 2খন আসনে পাবলৈ সক্ষম হয়। কিহৰ বাবে? হয়, শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচনত আমি পৰাজিত হৈছোঁ, সেইটো আমি অকপতে স্বীকাৰ কৰোঁ। ইয়াৰ মূল কাৰণ হ'ল সাম্প্ৰদায়িক বিভাজন, ইয়াৰ মূল কাৰণ হ'ল ধৰ্মীয় উন্মাদনা, ইয়াৰ মূল কাৰণ হ'ল বৰ্ণবাদী ৰাজনীতি। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে যিমান ধন খৰচ কৰিছে, যিমান ধন বিলাই দিছে, যিমান তেওঁলোকে মদ বিলাইছে, যিমান তেওঁলোকে নগদ ধন বিলাইছে, আৰু যিমান তেওঁলোকে 2 নম্বৰী লেতেৰা ৰাজনীতি কৰিছে, আমি তেনেকুৱা ৰাজনীতি কৰিব নোৱাৰোঁ। আপোনালোকে চাওক, ভোটৰ পাৰ্চেণ্টেজত আমি বেছি কৰা নাই, কেইটামান ভোটত হাৰিছোঁ, কিন্তু অংকৰ ৰাজনীতিত আমি হাৰিছোঁ। পৌৰসভা তেওঁলোকে গঠন কৰিলে, কিন্তু তাৰ পাছতো মই আপোনালোকক জনাব খোজোঁ যে শিৱসাগৰ নগৰৰ মানুহে নগৰৰ উন্নয়নৰ দায়িত্ব বিজেপিক দিছে। বিধায়ক হিচাপে মোৰ কাৰণে এইটো এটা স্বস্তিৰ কথা যে আজি বিধায়কক তেওঁলোকে উন্নয়নৰ দায়িত্ব প্ৰদান কৰা নাই ৰাইজে। নাগৰিকসকলে
শিৱসাগৰ নগৰৰ উন্নয়নৰ দায়িত্ব বিজেপি দলক প্ৰদান কৰিছে আৰু আমি আশা কৰিম যে এতিয়া বিজেপি দলে শিৱসাগৰ নগৰৰ প্ৰকৃত উন্নয়ন কৰিবৰ কাৰণে আগবাঢ়ি যাব। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে সৰ্বানন্দ সোণোৱালৰ দিনত নিষ্পত্তিকৰণ যেতিয়া হৈছিলে এডভান্টেজ আছাম পাতিছে, বহু কোটি টকা খৰচ কৰি এডভান্টেজ আছাম পাতিলে আৰু তাৰপিছত যদি আপুনি চাব যায় যে ইণ্ডাষ্ট্ৰী নাহিলে তাৰপিছত আমি দুটা বস্তু দেখিছোঁ যে সৰ্বানন্দ সোণোৱালৰ দিনত এডভান্টেজ আছাম যেনেকৈ কৰিছিলে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিয়োগ মেলা নামৰ এটা বিষয় উত্থাপন কৰিছে। নিয়োগ মেলাৰ চৰিত্ৰটোতো আপোনালোকে সকলোৱে দেখিলে। নিয়োগ মেলা মানে চৰকাৰী চাকৰিত নিয়োগ নহয়, নিয়োগ মেলা মানে কোম্পানীবিলাকত নিয়োগ, নিয়োগ মেলা মানে ছিকিউৰিটি গাৰ্ডত নিয়োগ, নিয়োগ মেলা মানে ক'ৰবাত অফিচত ঝাৰু দিয়াৰ নিয়োগ, নিয়োগ মেলা মানে হোটেলত বয় কৰা, হোটেলত টেবুল চাফা কৰাৰ নিয়োগ। বিজেপি চৰকাৰৰ নিয়োগৰ প্ৰকৃত অৰ্থ এতিয়ালৈকে এইটোৱে হৈ আছে। এডভান্টেজ আছাম কৰি যেনেকৈ তেওঁলোকে অসমৰ মানুহক প্ৰবঞ্চনা কৰিলে, নিয়োগ মেলা অনুষ্ঠিত কৰিও তেওঁলোকে লাখ লাখ নিবনুৱাক প্ৰবঞ্চনা কৰিছে। আৰু বিজেপি দল আৰু চৰকাৰৰ এই প্ৰবঞ্চনাৰ বিৰুদ্ধে যদি সকলো সচেতন নাগৰিক ঐক্যবদ্ধ নহয়, নিবনুৱা যুৱক আৰু যুৱতীসকল যদি ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে সদায় বিজেপিয়ে এনেকৈ আমাক প্ৰতাৰণা কৰি থাকিব আৰু ধৰ্মীয় ৰাজনীতি কৰিব, নগদ ধনৰ ৰাজনীতি কৰিব, টকা আৰু মদবিলাক তেওঁলোকে সদায় এনেকৈ আমাৰ পৰা ভোট কৰি থাকিব। সেইকাৰণে মই সকলো অসমবাসী ৰাইজক, সকলো ভাৰতবাসী ৰাইজক ঐক্যবদ্ধভাৱে অৰ্থনৈতিক বিষয়বিলাকৰ ওচৰলৈ চৰকাৰে ঘূৰাই আনিবৰ কাৰণে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। আগন্তুক বিধানসভা অধিৱেশন আহিছে, গতিকে এই বিষয়টো বিধানসভাৰ প্ৰথম দিনটোৰ পৰা ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে নিয়োগ নিশ্চিত কৰাৰ দাবীত অহা 10 মে তাৰিখৰ ভিতৰত 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব, ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিব, ধাৰাবাহিকভাৱে সৰব ভূমিকা পালন কৰিব। বিধানসভাত এক অভূতপূৰ্ব সক্ৰিয়তা আমাৰ পৰা আপোনালোকে দেখিবলৈ পাব। আমি চৰকাৰক বিধানসভাৰ মজিয়াত জবাবদিহি কৰিম আৰু 1 লাখ নিবনুৱাক নিযুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিম।